ইয়া চক পানী বিল আহিলোঁ আমি। ইয়া ভণ্টি হাই কথা বহুত দিনৰ মূৰত মানে ওলাইছে আৰু এইবোৰ গৰু এখন বিলখন। আৰু ইয়া আমি মানে আইতা এজনী ঘৰলৈ আহিছিলোঁ, মানে ভণ্টি এজনী চাব আহিছিলোঁ। কাপোৰ ধুই আছে। এখন বিলখন চাওঁ কি ধুনীয়া চফা কৰি থৈ দিছে। আৰু আমি গৈ আছোঁ আৰু ইয়াত চব বতাহ মাৰিছে, একদম মানে পানীবোৰ পূৰা লৈ আছে। হেল্ল' হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালে। মই লিপিকা অন্য টিভিটোত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ভণ্টি মই ঘূৰি মানে এফালে ফুৰিবলৈ আহিলোঁ, মানে পানী বিলালৈ আহিলোঁ। আৰু আহোঁতে মানে ভিডিঅ' নকৰিলোঁ। এতিয়া এয়া নদী মানে এখন বিল হয় এয়া, আৰু এয়া তাই পুৰা ফোনত ব্যস্ত হৈ আছে। আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। মানে আইতাহঁতৰ ঘৰৰ ওচৰতে ৰেলালিটো আছে। একেবাৰে মানে ৰেলখন গ'লে ঘৰটো মানে হিলি যায়। তাতে ৰেলখন আহিছিলে, তাতে ভিডিঅ' অলপ মানে কৰি থ'লোঁ। আৰু কি ধুনীয়া একেবাৰে মানে সেইটো ৰেলালিটো। আৰু এইফালে মানুহৰ ঘৰ আছে, আৰু এইফালে মানে ভেট ফুল ফুলি আছে। এয়া চব মানে বৰ ভালকৈ দেখা নাই। আৰু এইখন ৰিজাৰ্ভখন, আৰু এইফালে মানুহৰ ঘৰ আছে। আৰু এইখন দলংখন আমি অলপ ওলাই গৈছিলোঁ মানে শাক চাক বিচাৰিবৰ কাৰণে। ঢেকীয়া আনিলোঁ, ঔটেঙা আৰু চজিনা। আৰু আইতাই খুৰী আগত গৈ আছে। আৰু এই চাওকচোন বিলখনত মানে পোৱালি কেইজন মানে সাঁতুৰি আছে। তাকে মানে ভিডিঅ' কৰি থৈছোঁ, আৰু সিহঁতি গম নাপায়। আৰু ইফালৰ পৰা মানে ট্ৰেইন এখন আহিলে। চব আৰু মানে আগৰ দিনবোৰলৈ মনত পৰি যায়, সৰুকাললৈ আমিও সাঁতুৰিছিলোঁ এটা সময়ত। আমি এতিয়া ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু এয়া আমি বাগানৰ মাজে মাজে মানে ঘৰলৈ আহি আছোঁ। আৰু চাওকচোন কি ধুনীয়া সেউজীয়া হৈছে, এটি কলি দুটি পাত।